নমস্কাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিম। মই উপস্থিত আছোঁ ধেমাজিত। এতিয়া ধেমাজি টাউনৰ পৰা মাছখোৱালৈ গৈ আছোঁ এখন বিহু মেলা, আৰু বিহু মেলাত এটা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। গতিকে দিনটোত কি কি হয় গোটেইখিনি আপোনালোকক দেখাই থাকিম, গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। বিহু মেলালৈ আহি আছে ৰাইজসকল, শোভাযাত্ৰালৈ এয়া নাচনীহঁত আহি আছে। এয়া তোৰণখন আহি পাইছোঁহি, এইখনেই বিহু। এয়া মাছখোৱা চাৰিআলি পালোহি, চাৰিআলি নহয় তিনিআলি মাছখোৱা এইফালে। এয়া হ'ল মণ্টুদাৰ ঘৰ পাইছোঁহি, ইয়াতে আমি কাপোৰ কানি সলাম। এয়া মই পূৰা সাজু হৈ গ'লোঁ, এতিয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। আৰু ধুনীয়াকৈ মণ্টুদাৰ বৌয়ে এখন পাটৰ গামোচা দিছে ল'বলৈ। আৰু মাছখোৱা আচলতে বিখ্যাত পাট মুগাৰ কাৰণে। মুগা ইয়াতে ঘৰে ঘৰে মুগাৰ শাল আছে, মুগাৰ কাপোৰ পোৱা হয়, গামোচা পোৱা হয়। ছেকেণ্ড শুৱালকুছি বুলি কয় মানে মাছখোৱা, সকলোৱে ঘৰে ঘৰে কিনি আছে। গতিকে আৰু আজি শোভাযাত্ৰাত দেখা যাব সকলোৱে মুগাৰ কুৰ্তা পিন্ধে, মুগাৰ ধুতি পিন্ধে, মুগাৰ চাদৰ মেখেলা পিন্ধে। গতিকে খুব সুন্দৰ লাগে। গতিকে এয়া মই সাজু হ'লোঁ আৰু শোভাযাত্ৰাৰ কাৰণে। আৰু এয়া মণ্টুদা, মোৰ মাছখোৱা আৰু ধেমাজি বুলি ক'লে মোৰ প্ৰথম চিনাকি আছিলে মণ্টুদা। কেনেকুৱা মণ্টুদা? ভাল ভাল, হ'ব দিয়া। ভাল লাগিছে? ভাল লাগিছে। হাই, কোৱা কেনেকুৱা? মই দিগন্ত, হয়, নয়নাৰ লগত বহুত পুৰণা চিনাকি। মই যেতিয়া তেওঁ আচলতে মেগাজিনৰ লগত আলোচনীৰ লগত জড়িত আছিলে, চাৰ্কুলেশ্যন মেনেজাৰ মায়া চাৰ্কুলেশ্যন মায়াখনৰ এতিয়াৰে চিনাকি। আৰু মাছখোৱাৰ ৰাতি বিহুলৈ প্ৰথম আহিছিলোঁ তেওঁৰ নিমন্ত্ৰণত, আকৌ বহু দিনৰ পাছত মাছখোৱালৈ আহিছোঁ। গতিকে আজি শোভাযাত্ৰাৰ কিছু অংশ দেখাম মই ভিডিঅ' হিচাপে মোৰ ইউটিউব চেনেলত। গতিকে আছোঁ, লগ পাম সকলোকে। এয়া সাজি কাচি একদম বিহু মেলালৈ গৈ আছোঁ। মণ্টুদাৰ গাড়ীত উঠিলোঁ আহি পেলাই মোৰ গাড়ীৰ পৰা। এতিয়া এয়া আহি পেলাই আমি উপস্থিত হ'লোহি বিহুতলী। এয়া চাওক গেট কি ধুনীয়াকৈ সজোৱা হৈছে, তোৰণখন বৰ সুন্দৰ পৰিৱেশ। এয়া চাওক, সঁচাকৈ বৰ ভাল লাগে। এয়া শোভাযাত্ৰাৰ বাবে সকলো সাজু হৈছে। ৰেডি। গতিকে এই সভতে আমি তেখেতক এখন প্ৰদান গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পানী যোগান দিয়া কথা আছিলে, তেখেতক আমি জাগত জিলিকা ও মোর তরা, তোর মান শুৱনি কোনো নাইকিয়া। ইমান ধুনীয়াকৈ তৰা কোনেনো সজিলে তো, তৰা কোনেনো সজিলে তো, কোনে পঠিয়ালে মৰতলৈ তো, কোনে পঠিয়ালে
শৰতলৈ আছিলি হ'বলা তই এই সৰগৰে মেনকা এই জীৱনত হলি তই তৰা তই হাঁহিলে ফুল ফুলে কথা ক'লে তই এই আহি আমি আমাৰ শোভাযাত্ৰা শেষ কৰোঁ। কেনেকুৱা লাগিলে? ধুনীয়া পৰিৱেশ এটাত নেদেখিলে তোক মোৰ জন্ম হ'ল নগাঁও জিলাত। মই কওঁ যে নগাঁও জিলাত নগাঁওখনৰ পাছতে মোৰ প্ৰিয় ঠাইখন হ'ল ধেমাজি, আৰু ধেমাজিৰ মাছখোৱাখন তাতকৈ বেছি প্ৰিয়। যিহেতু এই মাছখোৱাত মই কেইবাবাৰো আহিছোঁ। ইয়াত কি কৰিছে বোলো খোৱা বাবেকে মই মাস্ক মাৰি আছোঁ, টুপি পিন্ধি আছোঁ, কোনেও চিনি নাপাওঁ বুলি ইয়াত তথাপিও চিনি পায়। গতিকে মই ভাবোঁ আপোনালোকৰ বুকুত কিছুমান মানুহে ইমান মৰমেৰে মোক ৰাখিছে। ডাঙৰকৈ এটা হাত চাপৰি হ'ব লাগে। আজি যিটো শোভাযাত্ৰা হ'ল, বিশেষকৈ ক্ষুদ্ৰ খেতিয়ক যিসকলে তেওঁলোকে কৰিলে ইমান ধুনীয়া শোভাযাত্ৰা, ইয়াততো মিচিং মানুহ দেখা পামেই। ধনেৰে সঁচামৰম জুখিব জানুৱাৰী মৰম পাবনুৱাৰী ধনেৰে সঁচামৰম জুখিব জানুৱাৰী মৰম নহয় জানা মোৰ পক্ষী পালা প্ৰবন্ধু জন্তৰী বহু পক্ষী পালা মৰমৰ ঈশ্বৰ বেদান মৰমৰ ঈশ্বৰ বেদান অপৰা তুমি সজিলে তুমি অপৰা তুমি সজিলে তুমি পঠিয়ালে মোহনী মোহনী ধনবা পৌরহতী ধনবা পৌরহতী সিলি মোহনী মুগা दिला कली जातु होती दयादर दिला कली जातु होती সকলোকে মই ভাল পাওঁ, মাছ খোৱা বাকী ৰাইজক সকলোকে ভাল পাওঁ, মাছ খোৱা বাকী ৰাইজক ভাল পায়। তাৰ বাবে আৰু আজি যিটো অনুষ্ঠান অনুষ্ঠিত হ'ল, ইমান ধুনীয়াকৈ মাছখোৱা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উদ্যোগত যিটো শোভাযাত্ৰা হ'ল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শোভাযাত্ৰাৰ আয়োজক মণ্ডলীলৈ এটা ডাঙৰ হাত চাপৰি হ'ব লাগে আৰু মোলৈ হাত চাপৰি হ'ব লাগে। ধন্যবাদ। সকলোকে বহুত ভাল পাওঁ, সকলো সুন্দৰকৈ থাকক, সকলো আনন্দত থাকক। ধন্যবাদ, বিদায় মাগিছোঁ। থেংক ইউ। সঁচাকৈ এটা খুব ধুনীয়া দিন পাৰ কৰিলোঁ, ধুনীয়া সময় পাৰ কৰিলোঁ। ইমান ধুনীয়া এটা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাই নিজকে ধন্য মানিছোঁ। আৰু
মাছখোৱাবাসীয়ে মোক যিখিনি মৰম যাছিলে সেই মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ধেমাজি মাছখোৱা সদায় মোৰ অন্তৰত এনেকৈ জীয়াই থাকিব আৰু যিখিনি কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ'ল খুব ভাল লাগিছে যে ইয়াত মই অংশগ্ৰহণ কৰিব পাই নিজকে সঁচাকৈ ধন্য মানিছোঁ মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ ইমানখিনি মান সন্মান মৰম স্নেহ একেলগে গতিকে যি নহওক আৰু ভিডিঅ' এনেকৈ আপলোড কৰি থাকিম আপোনালোকৰ বাবে মোৰ চেনেলটো গতিকে চাই থাকিব যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু এটা ভিডিঅ' আহিব ধেমাজিত আৰু এখন ফাংচনত মই এটেণ্ড কৰিম গতিকে সেই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াম গতিকে ধন্যবাদ।